নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল আৰু মোৰ অন্য নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু দেখিছে পুৰা ৰেডি হৈ ওলাইছোঁ। আজি মানে ভাগিনজনীৰ মানে অন্নপ্ৰাশন আছে আৰু তো তাতে যাব ওলাইছোঁ। পুৰা দৌৰা দৌৰি তেনেকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু তো আপোনালোকক কিমান দেখুৱাব পাৰোঁ দেখুৱাম, আৰু যদি নোৱাৰোঁ নেদেখুৱাম তো আপোনালোকে চাই থাকক আৰু অলপ দেখুৱাম আৰু তো কেনেকৈ কি কৰে কি নকৰে তো চাই থাকিব লাষ্টলৈকে। আৰু বেটি এইফালে ৰেডি হৈছে, ময়ো এনেকৈ ৰেডি হৈছোঁ। মানে টাইম বহুতে হ'ল, 10:30মান বাজিলে আৰু ফোন কৰি আছে, সোনকালে যাব কৈ আছে। তো এনেকৈ যাম, তো আপোনালোকক দেখুৱাই থাকিম। আৰু এইফালে আমি আহি পালোঁ বাহঁতৰ ঘৰত, মানে হাজবেণ্ডৰ বাহঁতৰ ঘৰত। আৰু এইফালে দেখিছে সৰু বায়ে মানে বনাই আছে মাংস, যিহেতু অন্নপ্ৰাশনত মাংস লাগিব। তো বায়ে ঘৰত বনাই অনাটো দিগদাৰ হয়, তো সেইকাৰণে ইয়াতে আহি বনাইছোঁ আৰু বা আৰু মই। আৰু এইফালে বাঢ়ি লৈছোঁ আৰু এতিয়া তো এইফালে আলু ভাজি, তাৰপিছত এইফালে পিঠা বনাই লৈছোঁ মই, তাৰপিছত বৰা বনাইছোঁ মচুৰ দাইলৰ, তাৰপিছত এইফালে মাছৰ টুকুৰা আৰু জোল থোল নবনালোঁ। আৰু এইফালে মিষ্টি আৰু মাংস, তাৰপিছত পায়স, এইবিলাক এনেকৈ আৰু ৰেডি কৰি লৈছোঁ। খোৱা টাইম হৈ গ'ল, তো এইফালে এনেকৈ কাঁহীখনত মানে লৈ লৈছোঁ আৰু সজাই। তাৰপিছত এতিয়া খুৱাম আমি সকলোৱে, মানে সৰু বাহঁতে খুৱাব আৰু সৰু দাদাহঁতে। আৰু যিহেতু বাহঁতৰ দুজনী ছোৱালী, ডাঙৰজনীক আমাৰ হাজবেণ্ডে মানে খুৱাইছিলে আৰু তেতিয়া মই বিয়া হোৱা নাছিলোঁ, তেতিয়াই খুৱাইছিলে। 7 বছৰ, আমি বিয়া হোৱা 7-8 বছৰে হ'ব আৰু। তো এতিয়া ভাগিনজনী মানে 13 বছৰ হ'লে, তো তেতিয়াই খুৱাইছিলে আৰু মই তেতিয়া নাছিলোঁৱে। আৰু এইফালে এতিয়া খোৱাব মানে টাইম হ'ল। এইফালে দেখিছে এখন লৈ আছোঁ গাড়ী, এইখন বোলে বেটিয়ে দিব গিফ্ট ভণ্টিজনীক তাৰ। আৰু এইফালে ৰেডি কৰি আছে চবে। আৰু ভিডিঅ'টো চাবলৈ আপোনালোকে বেয়া পাব, কাৰণ বহুতে মানে লৰি আছে, কাৰণ মই মানে ভিডিঅ'টো মই কৰা নাই, ভতিজী এজনীক কৰিবলৈ দিছোঁ। তো তথাপিও তেনেকৈ কৰিছোঁ আৰু দেখুৱাই দিছোঁ। আৰু এইফালে চবেই মানে আহিছে আৰু ইয়াতে, যিহেতু এতিয়া ভাত মুখত দিব আৰু অন্নপ্ৰাশন। এয়া দেখি এইফালে সৰু দাদাহঁত বহি আছে ভাত খুৱাবলৈ, আৰু মানে বেটীঘৰৰ আগতে বহি লৈছে। বেটীহঁতেও মানে পূৰা ভাল পাইছে আৰু ভণ্টিজনীক ভাত খুৱাবতো বহুতে ভাল পাইছে। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক, লাষ্টলৈকে এনজয় কৰক। আৰু ভিডিঅ'টো কেনেকৈ কি হয় কি নহয় আপোনালোকে লাষ্টলৈকে চাই থাকিলেহে গম পাব নিয়মবিলাক, কি নিয়ম কৰোঁ আমাৰ ফালে, নামনি অসমৰ ফালে কি নিয়ম কৰে, চবৰে বেলেগ বেলেগ হয়। চাই থাকক আৰু।
আৰু এতিয়া নিয়মখিনি কৰা হ'ল আৰু এতিয়া মানে কি হ'ল কোনে কোনে কি দিয়ে সেইবিলাক পিন্ধাই দিব আৰু চবে আৰু এইফালে দেখিছে আমি পিন্ধাই দিছোঁ আমি মানে লৈ আহিছোঁ খাৰু আৰু ৰূপৰ খাৰু যিখিনি সামৰ্থ্য অনুযায়ী আৰু জানে চবে আৰু আমাৰ অৱস্থা কেনেকুৱা তো যিখিনি পাৰিছোঁ সেইখিনি দিছোঁ আৰু বেছি একো দিব পৰা নাই আৰু বেটীয়ে গাড়ী এখন দিছে গিফ্ট তাৰ ভণ্টিজনীক চলি মানে এইফালে দেখিছে তাই এখন গাড়ীখন দিছে তাই মানে বহুতে ভাল পাইছে আৰু তাৰ ফালে টানি লৈ আহিছে গাড়ীখন দেখিছে আপোনালোকে তো তাই মানে বহুত আৰু তাক ইখনত মানে এতিয়া বহাই দিয়া হ'ব আৰু তাই বহুতে ভাল পাইছে তাই মানে সেইখনতে মানে টানি ধৰিছে আৰু তো এইকাৰণত মানে বহাই দিব আৰু সেইখনত গুড ইভিনিং এভৰিৱান আৰু আজি হ'ল নেক্সট ডে কালি মানে কি হ'ল কালি আপোনালোকৰ আগত আৰু ভিডিঅ'টো শ্বুট কৰিব নোৱাৰিলোঁ মানে দেখুৱাব নোৱাৰিলোঁ যিখিনি আছিলে সেইখিনি আপোনালোকৰ আগত আগবঢ়ালোঁ আৰু মানে শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো কাৰণ মানে আমাৰ নামনি অসমৰ মানে অন্নপ্ৰাশনৰ ভিডিঅ' নিয়ম নীতিবিলাক কেনেকৈ কি কৰে কি নকৰে সেইখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ আৰু বেছি একো মানে শ্বেয়াৰ কৰিব নোৱাৰিলোঁ কাৰণ মানে কালি কামৰ ব্যস্ততাত বহুতে মানে কামৰ ব্যস্ত মানুহৰ কিবা এখন থাকিলে আৰু তাতে মানে কাম কৰা হয় কিবা হয় তো সেইকাৰণে আৰু ভিডিঅ' শ্বুট কৰা নহ'লে আৰু ভাবিলোঁ আবেলি ঘৰত আহিলোঁ আহি কিনে ভাবিলোঁ ৰাতি অকণমান ভিডিঅ' শ্বুট কৰিম কিন্তু কালি ইমানেই বতাহ বৰষুণ দিলে তো আৰু ভিডিঅ' শ্বুট কৰা নহ'লে তেনেকৈ আৰু ভিডিঅ'টো বনোৱাই নহ'ল তো আজিও দিনটো এনেকৈ গ'ল কামৰ মানে ঘৰৰ কাম বন মানে তেনেকৈ গৈছিলোঁ যিহেতু ঘৰত একো কাম কৰা নাছিলোঁ তো আজি সেইবিলাক কৰিলোঁ তো এতিয়া সন্ধিয়াই হ'ল এতিয়া আৰু ভাবিছোঁ ভিডিঅ'টো শেষ কৰি দিওঁ আৰু সেইখিনি আছিল আৰু ভিডিঅ'টো আৰু কেনে পালে জনাব যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি নতুন হৈছে ছাবস্ক্ৰাইব কৰি দিব আৰু সোনকালে মোৰ পৰিয়ালত জইন হৈ ল'ব তো এইখিনি আছিল আকৌ লগ পাইছোঁ নতুন এটি ভিডিঅ'ৰ সৈতে ধন্যবাদ এই ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ কাৰণে